নাগৰিকত্ব সংশোধনী আইন EIA বাতিলৰ দাবীত গোগামুখত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। ধেমাজি জিলাৰ গোগামুখত নাগৰিকত্ব সংশোধনী আইন আৰু EIA বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিয়ে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নেৰা নেপেৰা বৰষুণকো নেওচি আজি দুপৰীয়া 12 বজাত গোগামুখ নগৰৰ মাছমজিয়াত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদীসকলে আমি নামানো, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাম নাই, বিজেপি চৰকাৰ হাই হাই, EIA বাতিল কৰক, অসমক মৰুভূমি কৰাৰ ষড়যন্ত্ৰ নচলিব আদি শ্লোগানেৰে গোগামুখ নগৰ উত্তাল কৰি তোলে। যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে প্ৰতিবাদস্থলীত মূলতঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 ড্ৰাফ্টৰ বিৰুদ্ধে মানৱ শৃংখল গঠন কৰি এই কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়। Go back! Go back! Go back! BJP go back! Go back! Go back! Inqilab Zindabad! 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 Inqilab Zindabad! 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 BJP high high! High high high! BJP high high! High high high! Ami namanu! 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 Ami namanu! 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 সৰ্বানন্দ সোণোৱালক আমি জাতি নায়ক আখ্যা দিছিলোঁ, কিন্তু এজন আচলতে জাতি নায়ক হয়, এইজন এজন খলনায়ক হয়, যিজন মানুহে অসমখন বিক্ৰী শেষ কৰিলে। অসমৰ খনিজ সম্পদ, বনজ সম্পদ, এতিয়া আকৌ সেই কয়লা বিক্ৰী কৰি অসমৰ ৰাইজক মানে ফ্ৰীকৈ চাউল খুৱাইছে। গতিকে সৰ্বানন্দ সোণোৱালক আমি পঠিয়াই দিছোঁ যে আপুনি সময় থাকোঁতে এইবিলাক মোকাবিলা কৰক, নহ'লে 2021 চনত যিটো ইলেকশ্যন হ'ব, গতিকে আপুনি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ল'বলৈ সাজু হৈ থাকক। অসমৰ সম্পদসমূহ বৃদ্ধি কৰিছে বছৰ। এইবাৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে বিজেপি কেন্দ্ৰীয় শাসিত চৰকাৰ নিৰ্দেশত অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত তেখেতলোকে লক্ষ্য কৰিছে। আইন তেওঁলোকে বান্ধি দি পেলাই অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত অসমৰ ৰাইজৰ যে কোনো ধৰণৰ মানে প্ৰতিবাদ বা কোনো ধৰণৰ প্ৰতিক্ৰিয়াৰ কাম নকৰিব, তেনেকুৱা আইন তেওঁলোকে বিচাৰিছে। আমি এটা কথা বুজি পোৱা নাই, সৰ্বানন্দ সোণোৱাল চৰকাৰখনে ডাইৰেক্ট অসমখনক কিয় বিক্ৰী কৰি নিদিয়ে? যদি তেওঁ টকাৰ ইমানেই খোৱা তেওঁ কিয় অসমখনক বিক্ৰী কৰি নিদিয়ে? এটা এটাকে যে সম্পদ বিক্ৰী কৰি এতিয়া প্ৰাকৃতিক সম্পদৰ ওপৰত তেওঁ চকু দিছে, তেওঁ ডাইৰেক্ট অসমখনকে বিক্ৰী কৰি দিয়ক যদি মানে টকাৰ খুব আছে তেখেতৰ। আৰু এটা কথা নিশ্চিত কথা, কৰোণা মহামাৰীৰ তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ দমন কৰিছিলে, কিন্তু অসমৰ ৰাইজে তাৰ কোনোদিন মৰা নাই, নামানাৰ ভৱিষ্যতো নামানে। আমি এতিয়া বুজি পাই উঠিছোঁ যে অসম চৰকাৰে তাৰখন গৃহীত কৰাৰ স্বাৰ্থত কৰোণাৰ এক বৃহৎ নাটকৰ সৃষ্টি কৰিছিলে। আৰু সেয়েহে আন্দোলনখন আমি পুনৰ তীব্ৰ কৰি তোলাৰ স্বাৰ্থত আমি ৰাষ্ট্ৰত আমি মানে মানৱ শৃংখল কাৰ্যসূচীৰে আমি এই প্ৰতিবাদ কৰিছোঁ। এটা কথা নিশ্চিত, যিসকলে কাৰ আন্দোলনৰ সুবিধা লৈ নেতা বনোৱাৰ সপোন দেখিছিলে, সেইসকল আজি তাৰিখত ওলাই পৰিছোঁ জলপথ পথকৈ। গতিকে সেইসকলে এতিয়া আজি তাৰিখৰ পৰা অসমৰ ৰাইজে বকত কৰিব আৰু কাৰ আন্দোলনেৰে প্ৰকৃত ৰূপ পাব যে তাৰ বাতিল হ'বলৈ নিশ্চিত কথা।